মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যাদৱ কলিতাই তোমালোক আটাইকে মোৰ ইউটিউব চেনেল জ্ঞানকোষ বাই জেকেলৈ আদৰণি জনাইছোঁ। আৰু আমি ইয়াৰ আগতে তোমালোকক কাইণ্ডছ অফ চেণ্টেন্স আলোচনা কৰি আছিলোঁ। আজি আমি আলোচনা কৰিম এক্সক্লামেটৰী চেণ্টেন্স। এই এক্সক্লামেটৰী চেণ্টেন্সৰ বিষয়ে মই তোমালোকৰ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে মনোযোগ দিবা। এক্সক্লামেটৰী চেণ্টেন্স, EXCLAMATORY, এক্সক্লামেটৰী চেণ্টেন্স। প্ৰথমতে ডেফিনেশ্যনটো দি লৈছোঁ। Definition: a sentence that expresses a sudden feeling of joy, surprise, wonder, etc. এক্সক্লামেটৰী চেণ্টেন্স হৈছে সেই প্ৰকাৰৰ চেণ্টেন্স যিবিলাক চেণ্টেন্সে আমাৰ মনৰ যিবিলাক ছাডেন ফিলিং বা আমাৰ যিবিলাক ষ্ট্ৰং ফিলিং অফ জয়, আনন্দৰ যদি কোনো ভাৱ প্ৰকাশ কৰে বা কোনো যদি চৰৌৰ ভাৱ প্ৰকাশ কৰে, জয়, ছাৰপ্ৰাইজ, ৱণ্ডাৰ, চৰৌ এটচেট্ৰা, যদি দুখৰ ভাৱ প্ৰকাশ কৰে বা যদি কোনো আশ্চৰ্য ভাৱ প্ৰকাশ কৰে, তেনেকুৱা ধৰণৰ চেণ্টেন্সবিলাকক আমি এক্সক্লামেটৰী চেণ্টেন্স বুলি কওঁ। আৰু এই এক্সক্লামেটৰী চেণ্টেন্সক অসমীয়াত কি বুলি কয়? আশ্চৰ্য ভাৱ প্ৰকাশক বাক্য। আশ্চৰ্য ভাৱ মনৰ আচৰিত ভাৱ বা মনৰ আনন্দ, দুখ, বিষাদ বা আচৰিত ভাৱ বা আশ্চৰ্য, এনেকুৱা ধৰণৰ যদি কোনো ভাৱ প্ৰকাশ কৰে, তেনেকুৱা বাক্যবিলাকক আমি এক্সক্লামেটৰী চেণ্টেন্স বুলি কওঁ। আৰু এই এক্সক্লামেটৰী চেণ্টেন্স ধৰি লোৱা, হুৰা, we have won the game, বাহ বাহ, আমি খেলত জয়লাভ কৰিলোঁ। গতিকে ইয়াতে হুৰা, we have won the game, এই চেণ্টেন্সটোৱে কি বুজাইছে? মনৰ এটা আনন্দ ভাৱ। যেতিয়া আমি খেলত জয় হওঁ, তেতিয়া আমাৰ মনত আনন্দ লাগে, আৰু সেই আনন্দ ভাৱটো প্ৰকাশ কৰাৰ কাৰণে আমি এনেকৈ কওঁ, বাহ বাহ, আমি খেলত জিকিলোঁ। গতিকে এই হুৰা, we have won the game, এই চেণ্টেন্সটো হৈছে এক্সক্লামেটৰী চেণ্টেন্সৰ এটা উদাহৰণ। নাইবা যদি মনৰ দুখ ভাৱ প্ৰকাশ কৰে, দুখ, চৰৌ, যেনে ধৰি লোৱা, এলাছ, এলাছ, the old man is undone, হাই, বৃদ্ধজনৰ সৰ্বনাশ হ'ল। গতিকে এনেকুৱা ধৰণৰ যদি দুখৰ ভাৱ যদি প্ৰকাশ কৰে, তেনেহ'লে আমি এই চেণ্টেন্সবিলাকক এক্সক্লামেটৰী চেণ্টেন্স বুলি কওঁ। নাইবা আৰু এনেকৈও আমি ক'ব পাৰোঁ, এলাছ, he is no more, হাই, মানুহজন মৰিল বা মানুহজন ঢুকাল। তেনেকুৱা ধৰণৰ যদি মনৰ আমি যদি এটা দুখ প্ৰকাশ কৰোঁ, মনৰ বিষাদ ভাৱ যদি প্ৰকাশ কৰোঁ, তেতিয়াহ'লে এনেকুৱা চেণ্টেন্সক সদায় এক্সক্লামেটৰী চেণ্টেন্স বুলি ক'ব। আৰু ইয়াৰ লগতে আৰু কেইটামান মই উদাহৰণ দি আছোঁ। ধৰি লোৱা, এইবাৰ আমি এটা নতুন উদাহৰণ ল'লোঁ। ধৰি লোৱা, হোৱাট এ বিউটিফুল ফ্লাৱাৰ ইট ইজ, কি ধুনীয়া ফুল। কি ধুনীয়া ফুল বুলি কোৱাৰ লগে লগে আমাৰ মনৰ এটা আশ্চৰ্য ভাৱ, ৱণ্ডাৰ ভাৱ, এটা ৱণ্ডাৰ প্ৰকাশ কৰিলোঁ আমি, হা, কি ধুনীয়া ফুল। গতিকে এইটো এটা মনৰ ৱণ্ডাৰ বা আচৰিত ভাৱ প্ৰকাশক বাক্য। গতিকে ইও আমাৰ এছাৰ্টিভ চেণ্টেন্স বুলি ক'ব।
এইবাৰ যদি আমি কওঁ হাউ ইণ্টেলিজেণ্ট the boy is, ল'ৰাজন কিমান বুদ্ধিয়ক বা ল'ৰাজনৰ কিমান বুদ্ধিমত্তা আছে, আমি যদি এনেকৈ কওঁ তেতিয়া এইটো এটা ইম্পাৰেটিভ চেণ্টেন্সে হ'ব। গতিকে আমি ইয়াতে মনত ৰাখিব লগা কথা কি আছে যে এক্সক্লেমেটৰী চেণ্টেন্সত সদায় এই চাইন অফ এক্সক্লেমেশ্যন, এই চিনটো, এইটো কয় চাইন অফ এক্সক্লেমেশ্যন বা এইটো আশ্চৰ্য ভাৱ প্ৰকাশক চিন, আশ্চৰ্য ভাৱ প্ৰকাশক চিন বুলি কয়। এইটো আমি এই এক্সক্লেমেটৰী চেণ্টেন্সত এই ধৰণৰ চিন আমি ব্যৱহাৰ কৰোঁ। গতিকে চেণ্টেন্সটো বৰ বেছি টান নহয়। চেণ্টেন্সটোত প্ৰথম মানে মনত ৰাখিবলৈ কথা এইটোৱে যে যিবিলাক চেণ্টেন্সে মনৰ মানে আনন্দ, জয়, বিষাদ বা সৰৌ, যদি আশ্চৰ্য ভাৱ, ঔন্দাৰ বা ছাৰপ্ৰাইজ, তেনেকুৱা ধৰণৰ যদি আমি ভাৱ প্ৰকাশ কৰোঁ, তেনেকুৱা ধৰণৰ বাক্যবিলাককে এক্সক্লেমেটৰী চেণ্টেন্স বুলি কয়। গতিকে এই এক্সক্লেমেটৰী চেণ্টেন্সত সদায় এই চাইন অফ এক্সক্লেমেশ্যনটো ব্যৱহাৰ কৰা হয়, মনত ৰাখিবা। সদায় এনেকুৱা চেণ্টেন্সত চাইন অফ এক্সক্লেমেশ্যন ব্যৱহাৰ কৰা হয়। গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছতে আৰু এটা চেণ্টেন্স আছে, সেইটো হৈছে অপটেটিভ চেণ্টেন্স। অপটেটিভ চেণ্টেন্স, এই অপটেটিভ চেণ্টেন্স বুলি কোৱাৰ লগে লগে অসমীয়াত কি হ'ব? সদিচ্ছা বা আশীৰ্বাদ বা আশীৰ্বাদ সূচক বাক্য, মানে উইচ অৰ প্ৰেয়াৰ, কোনো এটা আশীৰ্বাদ নাইবা সদিচ্ছা প্ৰকাশ কৰে। সদিচ্ছা মানে উইচ, আশীৰ্বাদ বুলি কোৱাৰ লগে লগে প্ৰেয়াৰ অৰ ব্লেছিং। গতিকে ডেফিনেশ্যনটো কি হ'ব? এ চেণ্টেন্স that expresses a wish or prayer is called an optative sentence. A sentence that expresses a wish or prayer is called an optative sentence. মানে যিটো চেণ্টেন্সে কোনো এটা সদিচ্ছা বা কোনো যদি আশীৰ্বাদ বা কোনো প্ৰাৰ্থনা বুজায়, তেনেকুৱা চেণ্টেন্সক আমি অপটেটিভ চেণ্টেন্স বুলি কওঁ। যেনে ধৰি লোৱা এক্সাম্পল, মে ইউ লিভ লং, মে ইউ লিভ লং, তুমি দীৰ্ঘজীৱী হোৱা, তুমি বহুদিন জীয়াই থকা, তোমাৰ দীৰ্ঘায়ু হওক। এইটো এটা মনৰ সদিচ্ছা প্ৰকাশক বাক্য। নাইবা আমি এনেকৈও ক'ব পাৰোঁ, মে গড ব্লেছ ইউ, মে গড ব্লেছ ইউ, ভগৱানে তোমাৰ মংগল কৰক। এনেকুৱা ধৰণৰ যিমানবিলাক বাক্য আছে, যেনে ধৰি লওক গুড মৰ্ণিং অৰ গুড ইভিনিং, এইবিলাক বা থেংক ইউ, এইবিলাক হৈছে মনৰ সদিচ্ছা প্ৰকাশক বা আশীৰ্বাদ সূচক বাক্য। আৰু এই মনৰ সদিচ্ছা বা আশীৰ্বাদ সূচক বাক্যবিলাককে ইংলিছত অপটেটিভ চেণ্টেন্স বুলি কয়। গতিকে আশা কৰোঁ অপটেটিভ চেণ্টেন্স তোমালোকে বুজি পাইছা। আৰু যদি বুজাত যদি কিবা কনফিউজন তোমালোকৰ থাকে বা কিবা যদি বুজাত অসুবিধা হৈছে, তেনেহ'লে কমেণ্ট কৰিবা, যাতে মই তোমাক আৰু যাতে পিছত ভাল ধৰণে দিব পাৰোঁ। ধন্যবাদ।